হোৱাৰ পিছত তোমালোক পঞ্চ ভায়ে ক'ব লাগিব সেই ৰজাজন কোন। অশুনা শুনা পঞ্চ পাণ্ডৱ মোৰ বচন নাছিল শুনা দিয়া মন। ভৰত বংশ ৰজা তেওঁৰ নাম সম্বৰণ। আৰু শুনা মহাসুখেই প্ৰজা তেওঁ কৰিছে পালন। আৰু শুনা পাঁচজনী ৰজা ৰজাই বিবাহ কিন্তু এজনীৰ শুনা পঞ্চ পাণ্ডৱ, মই মাত্ৰ তোমালোকৰ আগত সেই ৰজাজনৰ কিন্তু পিছে কিয় জানা? যদিহে প্ৰজাই সুখত এনেকৈ কত দিন তাৰপিছত কি হ'ল জানা? এদিন সেই সম্বৰণ ৰজাই মৃগ স্বীকাৰ কৰিবলৈ অৰণ্যলৈ স্বীকাৰ কৰিবলৈ অৰণ্যলৈ যায়। মৃগ স্বীকাৰ কৰিবলৈ অৰণ্যলৈ যায়। ইখন বন এৰি ইখন বন এৰি চুপি চুপি যায়। কিন্তু কিমান দূৰ পালে ৰজাই, অধিক
কহারা হইলা হবে